হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি এটা খুব ধুনীয়া জেগাত আছোঁ, মানে আমাৰ ঘৰৰ পিছফালে মামাহঁতে কৰিছে খেতি, বন্ধাকবি খেতি, বিলাহী, মানে চব আছে আৰু চব বোলো আপোনালোকক দেখুৱাওঁ কেনেকৈ খেতি কৰে আৰু কেনেকুৱা হৈছে চাওকচোন। ফুলকবি আছিলে, বন্ধাকবি আছে, এইবোৰ চাওক, বন্ধাকবি আছে, এইফালে ফুলকবি আছিলে, বেচিলে বজাৰত নি পেলাই। এইফালে আছে এইবিলাক ৰঙালাও গছ দিছে, এইফালে বিলাহী আছে, আৰু সেইফালে আমাৰ অলপ আলু কৰিছিলোঁ। তাৰপিছত ইফালে পিঁয়াজ আছে, এইফালে পালেং আছে, ধনিয়া আছে, কি নাই মানে আপুনি কি ক'ব। এইফালে ফ্ৰেঞ্চ বিন আছে, ৰ'ব আপোনালোকক দেখাই আছোঁ। আজি সন্ধিয়া হ'লহি, বোলো ভিডিঅ' এটাকে ইয়াতে বনাই দিওঁ। চাওক, এইফালে আমাৰ পুখুৰী এটা আছে ইয়াতে, কি বঢ়িয়া পুখুৰী এটা আছে। এয়া চাওক ফ্ৰেঞ্চ বিন, এয়া ফ্ৰেঞ্চ বিনৰ গছ, ফ্ৰেঞ্চ বিন লাগি আছে, ৰ'ব ফ্ৰেঞ্চ বিন লাগি আছে, এয়া চাওক, এয়া চাওক ফ্ৰেঞ্চ বিন, এয়া ফ্ৰেঞ্চ বিন লাগি আছে, প্ৰত্যেকজোপা গছতে লাগি আছে। এয়া ফ্ৰেঞ্চ বিন, এয়া ফ্ৰেঞ্চ বিনৰ গছ। এইটো পুখুৰীটো চাওক, বেলিটো ডুব যোৱা সময় হৈছে, কি ধুনীয়া লাগিছে চাওক। এইটো আৰু এইফালে চাওক, এয়া ৰঙালাও, ইমান সৰু হৈ আছে যে ফুলিছে চাওক, ৰঙালাও গছ। এয়া এইফালে ৰঙালাও আছে গোটেইখিনি, আৰু এটা বস্তু আছে ৰ'ব দেখাই আছোঁ আপোনালোকক। ইয়াতে একচুৱেলি মটৰ মাহ আছিলে, মটৰ মাহৰ হেৰিটো, মটৰ মাহবোৰ মৰিছে আৰু বৰ্তমান। এয়া চাওক, এয়া মটৰ মাহৰ গছ, এয়া চাওকচোন মটৰ লাগিছে, এয়া মটৰৰ চিৰাবিলাক চাওক, এইবোৰ লাগি আছে, মটৰ মাহ ফুলিছে। এয়া বগা বগা মটৰ মাহৰ ফুল, এয়া চাওক মটৰ মাহ, এয়া চাওক কি ধুনীয়াকৈ লাগিছে, এয়া মটৰ মাহ, ৱাও। এয়া গোটেইখিনি আপোনাৰ এই গোটেইখিনি মটৰ মাহ। আমাৰ ঘৰ, এইটো আমাৰ ঘৰ, এইখন আমাৰ ফাৰ্ম হাউচ এখন আছে, অৰ্ণামেণ্টেল ফিছৰ এখন ফাৰ্ম হাউচ। আৰু এইফালে চাওক বেলিটো ডুব গৈছে, মজাকৈ বেলিটো ডুব গৈছে। এয়া চাওক, এয়া চাওক কহুৱা, এয়া চাওক, ইয়াৰ পিছফালে এখন পথাৰ, কিমান ডাঙৰ পথাৰখন চাওকচোন। এইফালে চাওক বহুত ডাঙৰ পথাৰ, এইখিনি আমাৰে হয় গোটেইখিনি, এইখিনি আমাৰ, এই গোটেই বাউণ্ডৰীটো একদম এই তালৈকে এনেকৈ আমাৰ মামাহঁতৰ হয় এইখিনি। চাওক আৰু বাকীখিনি খেতি দেখাই আছোঁ আপোনালোকক, চাই থাকক। এয়া চাওক, এইটো কি দি থৈছে, অলপ বেয়া হৈছে, চৰাই, খুব চৰাই মটৰ মাহ খায়। সেইটো কাৰণে চৰাই পৰে যে। এয়া চাওক বন্ধাকবি, এয়া চাওক ডাঙৰ ডাঙৰ বন্ধাকবি কেনেকৈ থাকে চাওক। এয়া এইখিনি বন্ধাকবি, ইয়াতে আছিলে ফুলকবিবিলাক বেচিলেই গৈ নি পেলাই, কালি আৰু আজি বজাৰত নিছে। এয়া চাওক ফুলকবি কেনেকৈ লাগে, এয়া ফুলকবি, এয়া চাওক, এয়া ফুলকবি লাগি আছে ইয়াত, এয়া ফুলকবি। এয়া চাওক বন্ধাকবিখিনি কি এনেকুৱা মজা হৈ আছে চাওকচোন, এইখিনি চাওক বন্ধাকবি, এয়া চাওক বন্ধাকবিখিনি, চিনেমেটিক। এয়া চাওক বন্ধাকবি, কিমানখিনি বন্ধাকবি আছে, আৰু আছিলে বন্ধাকবি, বেচিলে গৈ বজাৰত। চাওক কি বঢ়িয়া লাগিছে। এয়া আপোনাৰ ওলকবি আছে, এয়া ওলকবি নে ফুলকবি, এইটো জানো কি আছিলে। এয়া ওলকবি, ৰ'ব ওলকবি দেখাই আছোঁ। এয়া চাওক ডাঙৰ ডাঙৰ হৈছে ওলকবি, এয়া দেখিছেনে ওলকবি কেনেকুৱা বঢ়িয়া হৈছে। এয়া ওলকবি চাওক, এয়া ওলকবি চব ওলকবি, মই কিন্তু খাই ভাল নাপাওঁ। এয়া ওলকবি, এয়া চাওক ওলকবি, এয়া ওলকবি। এইফালে চাওক, এয়া এইটো লফা শাক,
লফা টেঙা মাছৰ সৈতে টেঙা জোল খাই খুব মজা লাগে। এইটো এয়া সৰিয়হ, এয়া চাওক পালেং কি নাই মানে, এয়া চাওক পালেং শাক, এয়া পালেং শাক, এয়া চাওক পালেং, এইবোৰ চব পালেং 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 চব পালেং পালেং। এইটো কি কয় বাৰু কোনোবাই জানেনে? যদি জানে চাওক, যদি জানে কমেণ্ট কৰি জনাওকচোন এইটো কি। এয়া চাওক আৰু এটা বস্তু আছে, চিনি পায়নে? ডাঙৰ মানুহে চিনি পাব, এইটোক কয় বাবৰি, বাবৰি শাক। এইটো এইখিনি গোটেইখিনি বাবৰি, এইখিনি বাবৰি শাক, এইখিনি বাবৰি। এইজোপা চাগে কবি লাই, লাই শাক আৰু গাহৰি, এইটো আচল বস্তু। এইটো লাই শাক আৰু গাহৰিৰ সৈতে মজা। এয়া চাওক এইখিনি বগা সৰিয়হ অলপ কৰিছে কঠীয়াৰ কাৰণে। এয়া চাওক এইখিনি আপোনাৰ, আৰু এয়া চাওক মূলা, এয়া চাওক মূলা 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 চাওক কিমান ডাঙৰ ডাঙৰ হৈছে মূলা। এয়া মূলা চাওক, বাহ। ভিডিঅ'টো বনাম বুলি ভাবি আছোঁ, বনোৱাই হোৱা নাই। আজি বাৰু নাই, বনাই দিওঁ। এইখিনি চাওক গোটেইখিনি মূলা, এয়া মূলা 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 চব মূলা। এয়া ওলকবি, এইটো সকলোৱে ভাল পোৱা বস্তু ধনিয়া, ধনিয়া। বেলিটো ডুব গৈছে চাওক, আকৌ এবাৰ দেখাই দিছোঁ। ছানছেট হৈ আছে এইফালে, ৱাও চাওক পুৰা ৰঙা হৈ আছে। এয়া চাওক বন্ধাকবি, এয়া বন্ধাকবি। আৰু কিমান দেখুৱাম। এয়া চাওক বিলাহী, বিলাহী চাওক কেনেকৈ লাগিছে। এয়া চাওক বিলাহী, এইবোৰ বিলাহী পকা নাই, পকিছে কিছুমান। এয়া চাওক বিলাহী কেনেকৈ লাগিছে, এয়া দেখিছে বিলাহী, চব বিলাহী। এইখিনি বিলাহী আৰু আছে, সেইখিনি গোটেইখিনি, এই গোটেইখিনি বিলাহী, এইখিনি গোটেইখিনি বিলাহী। আৰু নাযাওঁ আৰু তালৈ, ভাগৰ লাগি গৈছে। এয়া বিলাহী চাওক, এয়া বিলাহীৰ কাৰণে এয়া ৰছী বান্ধি দিছে এনেকৈ। ইয়াত বিলাহীখিনি বগাব তেতিয়া বঢ়িয়াকৈ। এইটো আমাৰ অৰ্নামেণ্টেল ফিছ হাউচ হয়। ইয়াতে বিভিন্ন ধৰণৰ প্ৰজেক্ট হৈ থাকে। আমি এইটো পৰৱৰ্তী সময়ত দেখুৱাম বাৰু, তাত কি হৈছে, কি আছে নাই, কি নাই, গোটেইখিনি দেখুৱাম। এয়া ধনিয়া, ধনিয়া ধনিয়া। আৰু এয়া চাওক জলকীয়া লগাইছে, জলকীয়া। এয়া জলকীয়া চাওক কিমান সৰু হৈ আছে, চাওক ইমান সৰু হৈ আছে। এয়া ফুলিলে, এয়া চাওক এয়া ফুলিলে, এয়া দেখিছেনে, মজা হৈছে। এইটো এটা কি বস্তু আছিলে জানো, এইটো চাওকচোন, এইটো পোকে ধৰিছে। হ'লেও এইটো বস্তু কি, নামটো কিবা এটা আছিলে, মই পাহৰিছোঁ। এইটো চাওক কেনেকৈ লাগে ইয়াতে। এয়া এইটো চাওক ফুলটো, এইটো কলিটো হৈছে। এয়া এইটো কিবা এটা আছিলে পাচলি, নামটো মই পাহৰি গৈছোঁ। এয়া চাওক পিঁয়াজ, পিঁয়াজ পিঁয়াজ চব পিঁয়াজ, আলু পিঁয়াজ। এইটো বস্তু নহ'লে আমাৰ দালি তৰকাৰী মাংস একো নহয়। এয়া পিঁয়াজ মৰিছে আৰু এইবোৰ পিঁয়াজৰ নলা এনেকৈ হয়। এয়া চাওক পিঁয়াজৰ নলা বজাৰত যে কিনিবলৈ পায়, পিঁয়াজৰ নলা। এয়া পিঁয়াজৰ নলা, এয়া পিঁয়াজৰ নলা, এইবোৰ পিঁয়াজ এইখিনি। আৰু এটা বস্তু চাওক, এয়া চাওক ভেন্দি গছ, এয়া ভেন্দি, এই গোটেইখিনি ভেন্দি, আপোনাৰ এই গোটেইখিনি ভেন্দি খেতি। এয়া পুলি হৈ আছে অলপ, ইয়াতে লাগিব আৰু ভেন্দি কলি হৈছে, কলি পেলাইছে। এয়া চাওক কলি হৈছে, কলি ক'ত, কলি ক'ত, এয়া কলি হৈছে। এয়া ভেন্দি লাগিব আৰু এইফালে এইখিনি গোটেইখিনি। চ' আপোনালোকক এইখিনি দেখালোঁ আজি আমাৰ ঘৰৰে পথাৰখন পিছফালে থকা।
আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। এনেই সৰুকৈ অকণমান ভিডিঅ' এটা কৰিলোঁ, বোলো ময়ো যোৱা হ'ব পথাৰলৈ, আপোনালোককো দেখুওৱা হ'ব। চ' আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাবচোন। পাচলি খেতিখিনি চাই কেনেকুৱা পালে সেইটো জনাব ফাৰ্ষ্ট। আমিতো বজাৰৰ পৰা পাচলি বন্ধাকবি কিনি আনো, মূলা কিনি আনো, কিন্তু পথাৰতনো কেনেকৈ থাকে সেইটোতো আমি দেখা নাই। কিন্তু আজি আমি দেখিলোঁ, সকলোৱে দেখিছোঁ। মোৰ ভিডিঅ' যোনে যোনে চাই তেওঁলোকে দেখিব আৰু আপোনালোক সকলোকে কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ছাবস্ক্ৰাইবাৰ লাগে, ছাবস্ক্ৰাইবাৰ কমি আছে, তেতিয়াহে ভিউজ বাঢ়িব। চ' আমাক যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। এয়া চ' ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰিছোঁ। এয়া চাওক, সন্ধিয়া হৈ আহিছে, আমাৰ জোন ওলাইছে এয়া। চ' থেংক ইউ। আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ৰ সৈতে। থেংক ইউ, চাইনিং অফ।